আজি চাগে বতৰটো দেখিছে বতৰটো একেবাৰে ডাৱৰীয়া দেই আমাৰ গুৱাহাটীত এইটো মোৰ মানে খিৰিকীৰে দেখা এটা ভিউ যিটো মোৰ ৰাতিপুৱা দেখি বহুতেই ভাল লাগে ভিউটো মানে বহুতেই ধুনীয়া ওচৰত এই দেখিছে ন দেখা গৈ আছে আমাৰ পাহাৰ কেইটা বিল্ডিংও আছে বহুতখিনি তথাপিও যে এই সেউজীয়া পৰিৱেশটো ওপৰৰ পৰা আমি তিনি মহলাৰ ওপৰৰ পৰা দেখি আছো ন তাকেই চাই পিনে মানে মনটো বহুত ভাল লাগে গতিকে দেখিছে আৰু এইখিনি আপোনালোকক দেখাইছো তো আজি আমি আমাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ যাম আৰু পাঠভিত্তিক প্ৰশ্ন উত্তৰকেইটা একেবাৰে সহজ সিহঁতে অলপ পঢ়িলেই বুজি পাব গতিকে বলকচোন আজি আৰম্ভ কৰোঁ নে কি কয় বতৰটো ডাৱৰীয়া অলপ যদি সিহঁতে আজি সন্ধিয়া সময়ত এবাৰ আউৰাই দিয়ে বহুত সোনকালে বুজি পাব তো বলক আমি আজি আলোচনা কৰিবলৈ যাওঁ আমি এই পাঠটো আলোচনা কৰিব ওলাইছিলোঁ অষ্টমমান শ্ৰেণীৰ হয় বিজ্ঞানৰ শস্য উৎপাদন আৰু ব্যৱস্থাপনা অতিৰিক্ত প্ৰশ্ন উত্তৰৰ ভিতৰত প্ৰথম প্ৰশ্নটো হৈছে শস্য বুলিলে কি বুজা যেতিয়া এডোখৰ ঠাইতে একেজাত উদ্ভিদৰ সৰহকৈ খেতি কৰা হয় তাকেই শস্য বুলি কোৱা হয় উদাহৰণস্বৰূপে ঘেঁহু শস্য বুলি ক'লে সেই পথাৰত ঘেঁহুৰেই খেতি কৰা হয় সেইটো বুজা যায় বতৰ অনুযায়ী শস্য কেইটা ভাগত ভাগ কৰিছে আৰু কি বতৰ অনুযায়ী শস্যক দুটা ভাগত ভাগ কৰিছে সেই এটা হ'ল খাৰিফ শস্য আৰু এটা হ'ল ৰবি শস্য বাৰিষা কালত মানে বৰষুণৰ দিনত যিবিলাক শস্যৰ খেতি কৰা হয় তাকে খাৰিফ শস্য আৰু ৰবি শস্য হ'ল তোমাৰ শীতকালত মানে আমাৰ নৱেম্বৰ ডিচেম্বৰ মাহত বিশেষকৈ যিবিলাক শস্যৰ খেতি কৰা হয় তাকে ৰবি শস্য বোলে খাৰিফ শস্যৰ উদাহৰণ কি লিখিব দিছে এইটো প্ৰশ্নত খাৰিফ শস্যৰ উদাহৰণ হ'ল ধান মাকৈ সয়াবিন বাদাম কপাহ আদি ৰবি শস্যৰ উদাহৰণ ঘেঁহু বুট মটৰ সৰিয়হ আৰু তিচি সাধাৰণতে শীতকালতে কিয় ধানৰ খেতি কৰা হয় শীতকালত কিয় ধানৰ খেতি কৰা নহয় এই প্ৰশ্নটো প্ৰজ্ঞানে সুধিছিলে তোমালোকে কিতাপৰ পাঠত দেখিবা ছবিটো গতিকে আমি কি জানো শীতকালত ঠাণ্ডাটো পৰে আমাৰ ঠাণ্ডা লাগে বহুত হয়নে শীতৰ প্ৰভাৱত আমি কি কৰোঁ প্ৰকোপত থাকিব নোৱাৰি আমি জুই জ্বলাই জুই পুৱাওঁ কিন্তু বৰষুণৰ মাত্ৰা মানে অত্যাধিক পৰিমাণে কম হয় কিন্তু বাৰিষা কালত বৰষুণৰ মাত্ৰা বেছি হয় আৰু ধান খেতিৰ বাবে বৰষুণৰ মাত্ৰা অধিক হোৱা কালটোহে আমাৰ বাবে প্ৰয়োজন শীতকালত যিহেতু বৰষুণৰ মাত্ৰা কম সেইবাবে ধান খেতি শীতকালত কৰা নহয় কৃষি পদ্ধতিৰ অন্তৰ্গত কামবোৰ উল্লেখ কৰা বুলি এইটো কুৱেশ্যন আছে তাত কি হ'ব মাটি চহোৱা বীজ সিঁচা জৈৱিক বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰা পানী যোগানৰ ব্যৱস্থা কৰা অপতৃণ বা ঘাঁহ বনৰ পৰা ৰক্ষা কৰা খেতি চপোৱা আৰু মজুত কৰা মানে কি হ'ল কৃষি পদ্ধতিটো কি জানানে মানে আমাৰ খেতি কৰিবলৈ যিখিনি পদ্ধতি মানে কি প্ৰক্ৰিয়া আমি কৰোঁ প্ৰথমৰ পৰা শেষলৈকে ধান চপোৱালৈকে ধান ৰোৱা মানে বীজ দিয়াৰ পৰা মাটি চহোৱাৰ পৰা ধান চপোৱালৈকে যি ব্যৱস্থা কৰোঁ সেই গোটেইখিনিয়ে কৃষি পদ্ধতিৰ অন্তৰ্গত প্ৰথম আমি মাটি চহাওঁ মাটিখিনি কোমল কৰোঁ তাৰপিছত তাত বীজ সিঁচোঁ তাৰপিছত আমি সাৰ প্ৰয়োগ কৰোঁ পানীৰ যোগান ধৰোঁ তাৰপিছত শস্যৰ চাইডে যিবিলাক ঘাঁহ বন হয় সেইবিলাক আমি কাটি পেলাওঁ যাতে শস্যখিনি আমাৰ ধুনীয়াকৈ লহপহকৈ বাঢ়িব পাৰে তাৰপিছত খেতিখিনি কাটি পেলাই ঘৰত আনো আৰু তাৰ পৰা ধান আমি উলিয়াওঁ ধান উলিওৱাৰ কাৰণে আমি আজিকালি মেচিন ব্যৱহাৰ কৰোঁ আগতে আমাৰ মৰণা মাৰিছিলে হয়নে এতিয়া মেচিন ব্যৱহাৰ কৰা হয় আৰু তাৰপিছত আমি ধানৰ মিলত নি পিনে ধানৰ পৰা চাউলখিনি মানে বাছনি কৰি চাউলখিনি খোৱাৰ বাবে উপযোগী কৰি আৰু মানে ধানৰ যিবিলাক বাকলি সেইখিনি আমি পেলাই দিওঁ তাৰপিছত হ'ল ঢিলা মাটিত কিয় বাৰু গছৰ শিপাই অতি সহজতে উশাহ ল'ব পাৰে ঢিলা মাটিত কি হয় কিছুমান ছিদ্ৰৰ সৃষ্টি হয় যেতিয়া আমি মাটি চহোৱা কাম কৰোঁ ন মাটি চহোৱাৰ ফলত মাটি ঢিলা হয় ঢিলা হোৱাৰ ফলস্বৰূপে তাত কিছুমান সৰু ফাক বা ফুটা থাকে যাৰ ফলত গছৰ শিপা অতি তললৈ যাব পাৰে আৰু গেছৰ আদান প্ৰদান গছৰ ভিতৰলৈ সোনকালে হ'ব পাৰে মাটিৰ পৰা সোনকালে অক্সিজেন মানে নিজৰ ভিতৰত খামুচি ধৰি ৰাখিব পাৰে সেইবাবে ঢিলা মাটিত
গছৰ মানে শিপাই সহজতে উশাহ ল'ব পাৰে ইয়াৰ মেইন মানে বস্তুটো কি হ'ল তোমালোকে মনত ৰাখিবলগীয়াটো ইয়াত সৰু সৰু ফুটা থাকে বা ফাঁক থাকে যিবিলাকে সহজতে অক্সিজেনৰ আদান প্ৰদান হয় গতিকে আজি যিহেতু ঠাণ্ডা বতৰ তোমালোকে এই 6টা কুৱেশ্যন এনচাৰকে মুখস্থ কৰিবা আৰু কাইলৈৰ পৰা আমি বেছিকৈ আলোচনা কৰিম বাই বাই ষ্টুডেণ্ট ভালকৈ থাকিবা ভালকৈ পঢ়া শুনা কৰা